নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, 5টা বজাতে উঠিলোঁ। উঠি ওলাই আহিলোঁ নদীৰ পাৰলৈকে, বাইকখন লৈ ওলাই আহিলোঁ। আজি এইখিনি নদীৰ পাৰতে আছোঁ, আহি অলপ ওলাই আছোঁ। এজেগালৈ যাম আজি আমি, ৰূপকে মই যাম, ৰূপকৰ কাৰণেও আহিছোঁ। এইফালে ওলাই আহিলোঁ মই অলপ, সি ঘৰতে আছে, শুই উঠিছেহে সি, উঠিলে যাম আৰু। চুলিখিনি দাড়িখিনি বহুত দীঘল হৈ গৈছে, সেইখিনিকে কাটিব যাব লাগিব আজি। চুলিখিনি চাক দীঘল হৈ গৈছে বহুত, কাটিব যাব লাগিব। আৰু এইফালে চাক জালো মাৰি আছে নদীত, চিপ জাল মাৰি আছে, মাছ উঠিছে চাগে। পানীও বহুত বেছি হৈ আছে, গছৰ ওচৰত আছে সি পানী, গোটেই নদীখন ফুল হৈ আছে, পানী বহুত বেছি হৈ আছে। মাছ আহিছে চাগে, ধৰিব গৈছে মাছ। এইবিলাক আমি এতিয়া দোকানত পালোঁ আহি, ৰূপক লৈ আহিলোঁ মই। এইখিনিতে বাইকখন থৈ দিছোঁ। ৰূপকো আগতীয়া পঠিয়াই দিলোঁ যে শিৱম চাগে শুই উঠাই নাই, শুয়ে আছে চাগে, তাক জোগাব পঠাই দিছোঁ তললৈ। ৰাতিপুৱা 5 টাইমে আহিব লাগে, মানে নহ'লে বহুত মানুহ ভিৰ হৈ থাকে, চিটে পোৱা নাযায়। সেইকাৰণে আমি ৰাতিপুৱা 5 টাইমে আহোঁ। ৰূপকে মই 1st টাইমে আহিছোঁ, সেইকাৰণে আজি এইবিলাক যাক ৰূপকে ৰখি আছে, গৈ শুই আছে, উঠা নাই, যোগাই দিব দিছোঁ গৈ। অলপ টাইম ৰখিব লাগিব, শুই উঠাৰ পাছতহে চুলি কাটিব পাৰিম আৰু। অকলে মই বাহিৰত আছিলোঁ, ভাইকে আহি দৰ্জাখন খুলি থৈ গ'ল পিছফালৰ পৰা। মই আহি ভিতৰত সোমাই লৈ পেলাই চাওক জাপখন খোলাই নাই, বন্ধ কৰি থৈছে। ভাইকে আহি খুলি দি গ'ল, মই ইয়াতে অলপ বহিলোঁ। সিহঁতে অহালৈ মই ইয়াতে অলপ বহি থাকিম আৰু। ইমানো সোনকালে নাহিব দেই ইয়াত চুলি কাটিব আহিলে, আমিহে আহিছোঁ সোনকালে। দোকান নুখুলে, 7টা বজাৰ পাছত দোকান খোলে, 7টা বজাৰ পাছত আহিলেহে দোকান খোলা পাব। আজি আমাৰ কাৰণে সোনকালে উঠিছে। এইফালে অলপ টাইম ৰখাৰ পাছত আহি গ'ল, শিৱম আহি গ'ল। ইয়াত বহি আছে আৰু অলপ বহি লৈছে, তাৰপিছত কাটিব আৰু। এইফালে ৰূপকো বহি আছে, ময়ো বহি আছোঁ, তিনিটা কথা পাতি আছোঁ আৰু। অলপ পাছত কাটিব আৰু। এইফালে চুলি কটা আৰম্ভ হৈ গৈছে, ৰূপকো কাটি আছে চুলি। অহাকালি মানে গণেশ পূজা আছে, গণেশ পূজা বুলি ৰূপকে মানে ছুটি ল'ব, তাৰ দোকানত মানে গণেশ পূজা পাতিব আৰু। এদিনতো ছুটি নলয়, গণেশ পূজা বুলি ছুটি ল'ব আৰু। দুয়োটাই ফুৰিব যাম, ক'ত যাম নাজানো আৰু, কালিলৈহে যাম আৰু। চেলুনখনত আহিলে মানে ধুনীয়া লাগে, ধুনীয়া লাইট, ডাঙৰ গিলাচ, ভাল লাগে আৰু চুলি কাটি, নিজকে দেখা পাই থকা যায় বঢ়িয়াকৈ। মোৰ চুলি কাটি হৈ গ'ল, এতিয়া কাটি কৰি ৰেডি হৈ গ'ল আৰু। যামগৈ আৰু এতিয়া ঘৰত যাই গা পা ধুই লৈ ধুনীয়াকৈ ফ্ৰেছ হ'ব লাগিবগৈ। বোলে চাইছোঁ চুলিখিনি কেনেকৈ কাটি দিছে, ধুনীয়া চুলি কাটে। আমাৰ চুলি কাটি হোৱালে 7টাই বাজিলে, লাহে বেলেগ কাষ্টমাৰ আহিব ধৰিলে আৰু। হ'ল আৰু চুলি কাটি এতিয়া যাব ওলাইছোঁ আৰু ঘৰলৈ, যামগৈ আৰু এতিয়া। যিহেতু কালিলৈ গণেশ পূজা আছে, সেইকাৰণে চুলিখিনি কাটি লৈছোঁ। অলপ ফুৰিব যাম দুয়োটাই, ৰূপকে মই। বন্ধুসকল, চেলুনখন আছে ভূৱন্তৰ চাৰিআলি উত্তৰ ছাইডত, দলঙৰ ওচৰতে আছে। প্ৰকৃত দলংখনৰ ওচৰলৈ আহিলে দেখা পাব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।